এই যে আজি 2-3 বছৰৰ পৰা তেওঁ যিখিনি আমাৰ প্ৰফেট মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যিবিলাক ইলজাম আনিছে, ইছলাম ধৰ্মৰ ওপৰত যিখিনি ইলজাম আনিছে, তেওঁক মই সুধিছোঁ যে সনাতন ধৰ্ম কাক কোৱা হয়। মই তেওঁক সুধিছোঁ যে মহাভাৰতত আছে সনাতন ধৰ্মতম ব্ৰহ্মায়ে দশায়ে প্ৰম নমা বিশ্বায়ে প্ৰম শান্তিয়ে দুঃশায়ে নমঃ গীতায়ে ভগৱতে প্ৰম স্বৰ্গয়ে নমঃ ব্ৰহ্মা দুঃশতম ব্ৰহ্মায়ে নমঃ ব্ৰহ্মা। হিন্দু ধৰ্মৰ সনাতন ধৰ্মৰ আঠাৰ্গবেদ তেওঁ যদি পঢ়িছে, এটা হ'ল ৰামায়ণ, এটা হ'ল উপৰামায়ণ, এটা হ'ল ভৌতুক ৰামায়ণ। তেওঁ কিমান ৰামায়ণ পঢ়িছে মই নাজানো, তেওঁ কিমান বেদ পঢ়িছে মই নাজানো। যি ধৰণৰ তেওঁ ইছলামৰ বিৰুদ্ধে বক্তব্য দিয়ে, যি ধৰণৰ তেওঁ আমাৰ নবীৰ বিৰুদ্ধে বক্তব্য দিয়ে, যদি তেওঁ আচল সনাতন ধৰ্মৰ ব্যক্তি তেওঁ হৈ থাকে, সনাতন ধৰ্মৰ ভিতৰতো এইটো শিকোৱা হৈছে। য়াজুৰ্বেদৰ 2 নম্বৰ অধ্যায়ৰ ভিতৰে 141 নম্বৰ অনুচ্ছেদৰ ভিতৰে কোৱা হৈছে প্ৰাম ধৰ্মায়ে দশায়ে প্ৰাম সনাতন ধৰ্মতম নমঃ ব্ৰহ্মা দুঃশায়ে প্ৰম নমায়ে ব্ৰহ্মা। সামবেদৰ ভিতৰতো কোৱা হৈছে যে এজন প্ৰকৃত হিন্দু তাক কোৱা হয় যিজন হিন্দু, এটা গাঁৱত যদি 100 হিন্দু মানুহ থাকে, তাতে যদি বেলেগ ধৰ্মৰ 2জন মানুহ থাকে, সেই 2টা মানুহ যদি দুখীয়া হয়, নাখায় যদি তেওঁলোকৰ মৌত হৈ যায়, মৰি যায়, তেনেহ'লে সেই 100 ঘৰ সনাতন ধৰ্মৰ মানুহ কেতিয়াও স্বৰ্গতম ব্ৰহ্মায়ে স্বৰ্গা, তেওঁলোকে কেতিয়াও স্বৰ্গত যাব নোৱাৰিব। যদি আপোনাৰ ধৰ্মত এইটো শিকাই থাকে, গতিকে আপুনি আপোনাৰ ধৰ্মৰ বিষয়ে আপুনি ষ্টাডি কৰক। সনাতন ধৰ্মৰ ভিতৰত যিমান কিতাপ আছে, কিতাপত এনেকুৱা শব্দ লিখা নাই যে আপুনি বেলেগ ধৰ্মৰ এগেইনষ্টে আপুনি কোনো কথা ক'ব পাৰিব। আৰু আপুনি যি ধৰণৰ আপোনাৰ প্ৰশ্নটো কি? নাই, মোৰটো কমপ্লিট কৰিব দিয়ক। প্ৰশ্নটো আপুনি মোক কমপ্লিট কৰিব দিয়ক। আপোনাৰ যি ধৰণৰ বক্তব্য, আপুনি কেতিয়াবা ক'ব মুহাম্মদ ডকায়ত, কেতিয়াবা ক'ব তেওঁলোকে জানিয়া জিনাকুৰ, কেতিয়াবা কোৰাণৰ ওপৰত আপুনি ইলজাম ৰাখিব। আপুনি যিখিনি বক্তব্য ছ'চিয়েল মিডিয়াৰ মাজত আপুনি ডাঙৰ হোৱাৰ কাৰণে দি আছে, আপোনাৰ ধৰ্মৰ কোনখন কিতাপৰ ভিতৰত ইজাজত আপোনাক দিছে, হুকুম দিছে যে আপুনি আন ধৰ্মৰ বিৰুদ্ধে এনেকৈ আপুনি বক্তব্য দিব পাৰিব? কোনখন ধৰ্মৰ কিতাপত লিখা আছে আপুনি দেখাই দিয়কচোন মোক আজি। দিছ ইজ দ্য বিউটি অফ সনাতন, দিছ ইজ দ্য বিউটি অফ হিন্দুইজিম, যে আমাৰ কোনো এখন কিতাপত লিখা নাই আন ধৰ্মক ঘিণ কৰিব লাগে বুলি। আপুনি কিয় কৰি আছে? এক ছেকেণ্ড আপুনি কৈছে, মই উত্তৰ দি আছো, আপুনি আপোনাৰ কথাখিনি শুনিলে, আপোনাৰ কথাখিনি শুনিছে, আপোনাৰ সময় দিম, উত্তৰটো শুনি লওক। হিন্দু ধৰ্ম কৈছে দিছ ইজ দ্য বিউটি অফ সনাতন, দিছ ইজ দ্য বিউটি অফ হিন্দুত্ব, যে কোনো ধৰ্ম ঘিণ কৰিবলৈ আমাক শিকোৱা নাই। সেইকাৰণে বহু দৈৱ কুটুম্বকম বুলি কৈছোঁ, যত জীৱ তত শিৱ বুলি কৈছোঁ, যত মত তত পথ বুলি কৈছোঁ। আপোনালোকৰ কোৰাণত কিয় লিখা আছে সূৰা 3 আয়াত 19ত ইছলামে একমাত্ৰ ধৰ্ম বুলি, আল্লাহ একমাত্ৰ ঈশ্বৰ বুলি কিয় লিখা আছে? আমাৰ লিখা নাই। এক ছেকেণ্ড, আমাৰ ক'তো লিখা নাই। সেইকাৰণে আমি সকলোকে ভগৱান বুলি ভাবোঁ। কিন্তু আপুনি ৰামায়ণৰ প্ৰসংগ আনিছে, ৰামায়ণতো কি হৈছে? ৰাৱণৰ কথা আছে, ৰামৰ কথা আহিলে ৰাৱণৰ কথা আহিব লাগিব। যি আমাৰ সীতাক হৰণ কৰি লৈ গৈছে, সীতাৰ সতীত্ব হনন কৰিব চেষ্টা কৰিছে, গতিকে ৰাৱণৰ বধ হৈছে। দ্ৰৌপদীৰ সতীত্ব হনন কৰিবলৈ কৌৰৱে চেষ্টা কৰিছে, কুৰুক্ষেত্ৰ যুদ্ধ হৈছে। তাৰমানে ৰাম আৰু ৰামায়ণ যেতিয়া আমি কওঁ, মহাভাৰতৰ কথা যেতিয়া ক'ম, শ্ৰীকৃষ্ণৰ কথা, ভূমিপা খেদিছে পাণ্ডৱক কোনে? কৌৰৱে। আমাক ভূমিপা কোনে খেদিছে? আমাৰ সতীত্ব হনন কোনে কৰিছে? ৰাৱণ বংশ, কৌৰৱ বংশ। সেইসকল যদি অসুৰ হয়, আমাৰ শাস্ত্ৰইটো অসুৰ বধ কৰাৰ কথা কৈছে। মই আপোনাক সুধিছোঁ ৰামায়ণ কেইখণ্ড আপুনি কওকচোন, ৰামায়ণ কেইখণ্ড? আপোনাৰ এই কথাবোৰৰ চাওক, যিটো স্পেচিফিক আপোনাৰ সনাতন ধৰ্মৰ হৈ প্ৰচাৰ কৰি আছে, ৰামায়ণ কেইখণ্ড আছে আপোনাৰ লগত? মই ৰামায়ণ কিমান চনত লিখা হৈছে? ৰামায়ণ কিমান পুৰণা কিতাপ আপুনি কওকচোন? মুফতি ডাঙৰীয়া, নাই ৰামায়ণ কেতিয়া লিখা হৈছে? আপুনি মুফতি ডাঙৰীয়া, আপোনাৰ তাত উত্তৰ নাই, আপোনাৰ তাত উত্তৰ নাই। আপুনি হিন্দুৰ ওপৰত, আপুনি সনাতন ধৰ্মৰ ওপৰত লিখা পঢ়া কৰক, আপুনি কোৰাণৰ ফালে যাব নালাগে। আপুনি সনাতন ধৰ্মৰ ওপৰত লিখা পঢ়া কৰক। আপুনি অলপ খালি ইছলামক লৈ লাগি থাকি ডাঙৰ লিডাৰ হোৱাৰ চেষ্টা আপোনালোকৰ এইটো